নমস্কাৰ, কি খবৰ? ভালনে? নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আচলতে টিকলিক স্কুলত থ'বলৈ আহিছিলোঁ। টিকলিক স্কুলত থ'লোঁ, এতিয়া থৈ পিনি ৰাস্তা অকণমান ওলাই আহি আছোঁ। ওচৰতে মাৰ্কেট, এনেই অকণমান বোলো মাৰ্কেটৰ পৰা আহোঁ, আপোনালোককো দেখাওঁ। চাই থাকক ভিডিঅ'টো। আহি আছোঁ, এয়া পালোহি মাৰ্কেট। আৰু ইয়াৰ ওচৰতে আছে এখন কাপোৰৰ দোকান। দোকানীজনে আচলতে আমাৰ পৰা অসমীয়া শিকি লৈছে। আৰু এতিয়া ইয়াতে অনমৰ ছিজন, অনম তেওঁলোকৰ কিবা আমাৰ বিহুৰ নিচিনা আৰু অনম। ছেপ্টেম্বৰ 7 তাৰিখৰ পৰা 10 তাৰিখলৈকে অনম আছে। দোকানীবিলাক আৰু বিহু বুলি ক'লে আমাৰ তাত যেনেকৈ বিহু বুলি ক'লে কাপোৰ দোকানবিলাকত পূৰা কাপোৰ নতুন কাপোৰ, তেওঁলোকেও এনেকৈ কাপোৰ চাপোৰ পূৰা আনিছে। নতুন কালেকশ্যন আনিছে তেওঁলোকে। আৰু এয়া হ'ল দোকানৰ মালিক। ভৈয়া হাই বল দে। হাই ব্ৰ, কি খবৰ? পাইছে ভাত খালি? ভাত খালোঁ। আৰু মই ভিতৰত গৈ দেখাই দিছোঁ আপোনালোকক। ভাল হয় কাপোৰ। আৰু পাছফালে পূৰা ৰেক ফুল, আৰু এইফালে পূৰা ফুল কৰি থৈছে। আৰু এইবিলাক চাদৰ শাৰী আৰু দেখাব। দিছ মডেল ইজ কেৰালা মেখেলা চাদৰ। মেখেলা চাদৰ, কেৰেলা মেখেলা চাদৰ, এইটো এনেকুৱা ষ্টাইলৰ হয় কেৰেলা মেখেলা চাদৰবিলাক। কেৰালা অনাম সেলিব্ৰেশন ফৰ লেডিজ ইজ দিছ মডেল তেনেকা। আৰু মানে কি ইয়াত যেতিয়া অনম হয়, তাৰমানে অনমত এইবিলাক কাপোৰ পিন্ধিয়ে তেওঁলোকে মানে অনমত নাচে। আৰু আমাৰ তাৰ নিচিনাই হয়, বিহুৰ নিচিনা। আৰু বিহুত যেনেকৈ আমাৰ মেখেলা, মুগা মেখেলা, আৰু তেওঁলোকৰ মানে এইবিলাক কাপোৰ দেখাব। চেক শার্ট আৰু ফুল শার্ট। Yes, full shirt, back print, ये check shirt, new model. है ना? Yes. और jeans pant, scratch pattern सब आया। আৰু অনমলৈ বেছি কেইদিন নাই, পূৰা কাপোৰ তেওঁলোকে সজাইছে। তেওঁলোকৰ এটা ডাঙৰ ফেষ্টিভেল হয় ইয়াতে। আমাৰ লগত থাকি পূৰা অসমীয়া শিকি গৈছে। আৰু আমাৰ পৰা অসমৰ ল'ৰাবিলাকে প্ৰায় দোকানতে কাপোৰ কানি কিনিবলৈ আহে। আমাৰ পৰা শিকি লৈছে অসমীয়া। ভাইয়া বলক। नमस्कार, की खबर? भालने? ओनम का ऑफर मिलेगा ना? हाँ, ऑफर मिलेगा। लगे? बैक प्रिंट शर्ट, चेक शर्ट और क्या क्या है अभी नया बैक कलेक्शन में? प्रिंट है, प्लेन शर्ट में डबल शर्ट मतलब वन सेट में हाँ 3 कलर ठीक है। और जीन्स पैंट और मॉडल सब मॉडल जीन्स पैंट है तो लाइट शर्ट, स्क्रैच जीन्स, हाँ ये पैटर्न स्क्रैच, ये बिना स्क्रैच में 6 कलर अलग है। और ओनমৰ কাৰণে অফাৰো দিছোঁ বুলি কৈছে তেওঁ। ऑफर मिलेगा। অফাৰ ऑल आर वेलकम। অফাৰ দিছে। আৰু চাৰ্ট দেখাব, পেণ্ট দেখালে কিছুমান, আৰু দুটামান চাৰ্ট দেখাব, চাৰ্টৰ কালেকশ্যন দেখাব। আৰু हाफ चार्ट देखाब, 2-3 हाफ चार्ट भी दिखा दो। हाफ चार्ट, टी शर्ट कैसा आया है नया कलेक्शन में? ये फुल प्लेन शर्ट हाफ में, এইটো প্লেন হয়, plain। প্ৰিণ্টটো আছে। আৰু আচলতে কাপোৰবিলাক ধুনীয়া আছে, কোমল হয় কাপোৰবোৰ, ভাল হয়। दिस न्यू मॉडल प्रिंट। আৰু এইটো আহিছে প্ৰিণ্ট হয়, আৰু কাপোৰবোৰ प्योर कॉटन। এইবিলাক কালাৰ। আৰু এইফালে কাপোৰ পূৰা ঠিক কৰি আছে। আৰু भैया मतलब कपड़ा दिखा दो, मतलब और ये लड़का लोग के सेक्शन में ये पूरा, हाँ ये पापा लोग का सेक्शन है ना, हाँ। ये सेक्शन पूरा पापा लोग का है, हाँ ये सेक्शन पूरा बच्चों लोग का है, ये वाला, हाँ लड़की लोग का, हाँ हाँ बच्चों लोग का ये पूरा सेक्शन, हाँ हाँ ये सेक्शन साड़ी है, हाँ मम्मी लोग का, बहन लोग के लिए हाँ हाँ वैरायटी मॉडल। हाँ वो आगे जाएगा तो ये हाँ। पूरा मेखला चादर, केरला का मेखला चादर, हाँ। हम लोग केरला साड़ी बोलेगा। हाँ तो केरला में मतलब आप लोग का मतलब मलयालम में क्या बोलता है उसको? मलयालम में केरला साड़ी बोलता है, साड़ी साड़ी बोलता है ना? केरला साड़ी। हाँ वो असम असमिया लड़का लड़की आएगा तो
मेखला चादर बोलता है। हाँ और क्या बोलेगा, ये पूरा जीन्स का सेक्शन है। जीन्स का सेक्शन है ये। हाँ, अभी ओणम का टाइम में लड़का लड़की लोग आएगा तो हाँ। ऑफर दे देगा, अच्छा से ऑफर दे देगा। हाँ और क्या बोलेगा, भैया का चैनल सब्सक्राइब करो, रुचि RMG। यस, रुचि RMG चैनल सब्सक्राइब करो, लाइक करो, शेयर करो, सपोर्ट करो भैया को। ओके, थैंक यू। থেংক ইউ। ওলাই আহিলোঁ কাপোৰৰ দোকানখনৰ পৰা আৰু এতিয়া আহি আছোঁ খোজকাঢ়ি ৰুমত আৰু এনেকৈ খোজকাঢ়ি আহি আছোঁ। আৰু ইয়াতে আছে এটা বিষ্ণু মন্দিৰ আৰু বনাই থোৱা আছে এটা খুব ধুনীয়া মূৰ্তি, গৰুৰ পশু মূৰ্তি চব। এইটো খুব ধুনীয়াকৈ বনাই থোৱা আছে গৰুৰ পশু মূৰ্তি বনাই থোৱা আছে। কেতিয়াবা মই দেখামেই আপোনালোকক। বাকী ৰুমত গৈ দেখাই আছোঁ। ৰুমত আহি পাই গ'লোহি। ৰাস্তাত আহি থাকোঁতে ৰ'দটো দি আছিলে, ভিডিঅ' নবনালোঁ। আচলতে কি হয়, আমাৰ যেতিয়া অসমীয়া ভাষাটো বেলেগ এখন ৰাজ্যৰ মানুহৰ মুখত শুনিবলৈ পাওঁ, নিজকে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ। নিজৰ ভাষাটো বেলেগ এখন ৰাজ্যৰ মানুহক শিকাব পাৰিছোঁ আৰু তেওঁলোকেও শিকিছে। আচলতে ভাল লাগে নিজকে। আৰু সৰু আজি ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।